বহাগ বিহুতে উপহাৰ হিচাপে পোৱা কাপোৰযোৰ বাইক চিলাব দিছিলোঁ আৰু আজি বাহঁতৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছোঁ আৰু বায়ে ইমান ধুনীয়াকৈ কাপোৰযোৰ চিলাই থৈছে চাওকচোন। ব্লাউজটো মুঠতে ইমান ধুনীয়াকৈ ফিটিং হৈছে, গোটেই পিছফালে আৰু হাতত গোটেইফালে ধুনীয়াকৈ ফিটিং হৈছে। আৰু এইযোৰ আকৌ মাৰ্চ মাহতে লোৱা, চিলাবি বিহুত চিলাবি পিন্ধিম কৈছিলোঁ, কিন্তু বৰ্তমানলৈকে এইযোৰ হোৱাগৈ নাই। দহি বাতিব আছে আৰু ব্লাউজটো চিলাবলৈ আছে। আৰু এয়া এইযোৰো মৰম লাগিছে, আমি গুৱাহাটীলৈ যাম বুলি ভাবি আছোঁ গৰম বন্ধত, আৰু সেইকাৰণে কাপোৰ কেইযোৰমান চিলাই মেলি লৈছোঁ। এইখন আকৌ চাদৰখন এযোৰ, লগতে মেখেলাখন চিলাই মেলি হৈ গ'ল। আৰু বায়ে যিহেতু আমাৰ দৰ্জী আৰু বায়ে গোটেই কাপোৰ কানিবোৰ আমাক চিলাই মেলি দিয়ে। এইখন মেখেলাখন, এইযোৰ কাপোৰ, এইখন মেখেলা, আৰু এইখন মেখেলা আকৌ এইখন হৈছে একদম হাতে বোৱা দেই। এইখন মেখেলা আকৌ মোৰ কাৰণে অকণমান ছুটি, আমাৰ ভণ্টিয়ে দিছিলে জোৰকৈ এযোৰ। ভণ্টিয়ে দিয়া মেখেলাখন কিন্তু মোৰ কাৰণে ছুটি হ'ল। তাৰপাছত বাইক বহুত দিন ক'লোঁ, বাই কাপোৰ এডোখৰ আনি, কপাহী কাপোৰ এডোখৰ আনি লগাই দিবি। আৰু কিমান দিনৰ মূৰত আমাৰ বায়ে এতিয়া মেখেলাখন কাপোৰ এডোখৰ আনি ধুনীয়াকৈ লগাই দিছে। 1 মিটাৰ কাপোৰ প্ৰয়োজন হৈছিলে মেখেলাখন। আগতে আকৌ মেখেলাখন মোৰ কাৰণে ইমান ডোখৰ হৈছিলে, আৰু এতিয়া আকৌ মেখেলাখন যিহেতু এডোখৰ লগাই দিলে আৰু এতিয়া ধুনীয়াকৈ গৈছে। আৰু হাতে বোৱা কাপোৰযোৰৰ মানে চুবলৈ কিবা এটা ভাল লাগে, পিন্ধিও ভাল লাগিব। আৰু আজিলৈকে পিন্ধা নাছিলোঁ, এতিয়া আৰু এযোৰ জোৰকৈ পিন্ধিম। আৰু আপোনালোকে এযোৰ কাপোৰ কেনেকুৱা লাগিছে জনাব দেই। লগতে আজি আৰু দুযোৰমান আনিছোঁ বাইক চিলাবলৈ দিছোঁ বুলি। দৰ্জী মানুহৰ কথা, গোটেই কাপোৰে কাপোৰ কৰি আছে। এফালে কাৰোবাৰ চিলাই আছে। লগতে মই ইয়াত আজি লৈ আহিছোঁ আৰু দুযোৰ। এযোৰ একেবাৰে মৰম লগা, আমাৰ বৌৱে মোক দিছিলে, পিন্ধিবি গৰম দিনত বুলি। আৰু এয়া বৌৱে দিয়া কাপোৰযোৰ লৈ আহিছোঁ। এইবোৰ আকৌ ব্লাউজ নিচিলাম, অকল মেখেলাখন আৰু চাদৰখন চিলাম। আৰু এইযোৰ আকৌ আমাৰ খুৰীয়ে দিছিলে যে এযোৰ গৰম দিনত পিন্ধিবি, আৰাম পাবি বুলি। আৰু খুৰীয়ে দিয়া কাপোৰযোৰ এয়া পিন্ধি দেখাম বলক চাদৰখন। আৰু এইবোৰ কাপোৰ সঁচাকৈ গৰমত পিন্ধিবৰ কাৰণে বহুত বেছি ভাল। এযোৰ দিছিলে আমাৰ খুৰীয়ে। এতিয়া এনেই ক'ৰবাত বজাৰ চজাৰ গ'লে মানে এনেধৰণে কোমলকৈ এযোৰ পিন্ধি গৈ ভাল লাগে, যিহেতু বহুত গৰম আৰু পচিনাও বহুত বেছি ওলাই থাকে। এযোৰ খুৰীয়ে দিছিলে, আৰু এযোৰ আকৌ আমাৰ বৌৱে দিছিলে। এযোৰ মৰম লাগিছে ৰংটো। আৰু এনেধৰণৰ কাপোৰখিনি কিন্তু গৰম দিনত পিন্ধিবৰ কাৰণে খুব বেছি ভাল। আৰু এয়া বায়ে সেইকাৰণে চিলাবলৈ দি দিওঁ। আৰু এতিয়া বায়ে যিহেতু আছেই ঘৰত কাপোৰ চিলোৱা মানুহ, বায়ে চিলাব এনেকৈ থৈ যাওঁ।